হাই এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আশা কৰোঁ সকলো ভালেই আছে। এয়া চাওকচোন মই আজি কি বনাব লৈছোঁ। মই এতিয়া বনাম নৰসিংহৰ লগত ব্ৰইলাৰ মাংস। এয়া চাওকচোন মই এখন কেৰাহীত তেল লৈ লৈছোঁ। তেলখিনি গৰম হ'ব দিছোঁ। তেলখিনি গৰম হৈ গ'ল। এতিয়া মই পিঁয়াজখিনি ঢালি দিলোঁ ইয়াতে। এতিয়া মই পিঁয়াজখিনি ভালদৰে ফ্ৰাই কৰিম। পিঁয়াজখিনি ফ্ৰাই হোৱালৈকে এতিয়া মই ঢাকি দিলোঁ এখন কাঁহীৰে। এয়া চাওকচোন মই এতিয়া পিঁয়াজখিনি আদা নহৰু পেষ্ট দি দিলোঁ। পেষ্ট দি পেলাই আকৌ মই ভালদৰে লৰাই দিছোঁ। লৰাই দি পেলাই মই এতিয়া পিঁয়াজখিনি আকৌ ৰঙচুৱা হোৱালৈকে ৰ'ম। এতিয়া ৰঙচুৱা অলপ অলপ হৈছেই, তথাপিও আৰু বেছি হ'লে ভাল হয়। এতিয়া মই ইয়াতে মছলাখিনি দি দিছোঁ। গোটেই মছলাখিনি এখন বাতিত মই থৈ দিছিলোঁ মছলাখিনি মিলাই। এতিয়া মই এয়া গোটেইখিনি দি দিলোঁ। চাওকচোন গোটেইখিনি দি মই একে ভালকৈ পিঁয়াজখিনি লৰাই দিছোঁ। এয়া পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া মই এখন কাঁহীৰে আকৌ ঢাকি দিম। এয়া মোৰ পিঁয়াজ ৰঙচুৱা আৰু ধুনীয়া কালাৰ হৈছে। এতিয়া মই মাংসখিনি দি দিলোঁ। মাংসখিনি দি এতিয়া মই ভালদৰে আকৌ লৰাই দিম। এয়া চাওকচোন ভালদৰে মই আকৌ লৰাই দিছোঁ। লৰাই দি মই এতিয়া কাটি থোৱা আলুকেইকণ দি দিছোঁ। এতিয়া মই আকৌ ভালদৰে লৰাই দিছোঁ। অকণমান মই সোৱাদ অনুসাৰে নিমখ দি দিম। এয়া নিমখ দি দিছোঁ। এয়া চাওকচোন খুব ধুনীয়া এটা কালাৰ হৈছে মাংসখিনি। এয়া চাওকচোন তেল ওলাব লৈছে। এতিয়া মই নৰসিংহ অলপ খুন্দি থৈছিলোঁ, তাকে মই নৰসিংহখিনি ইয়াতে দি দিলোঁ। দি পেলাই আকৌ মই ভালদৰে লৰাই দিম। নৰসিংহ দিলে খুব ধুনীয়া এটা টেষ্ট হয়। আপোনালোকে দি চাবচোন, খুব ধুনীয়া লাগে খাই। এয়া আকৌ মই ঢাকি দিলোঁ। এয়া চাওকচোন খুব ধুনীয়া কালাৰ হৈছে। খুব চেণ্টটো বৰ ধুনীয়া ওলাইছে, এটা চেণ্ট ওলাইছে। এয়া মোৰ মাংস ৰেডি হৈ গৈছে আৰু। যদি আপোনালোকে ৰেচিপিটো ভাল পাইছে, লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। মই অলপমান পানী দি দিলোঁ। পানী দি ভালদৰে আকৌ আলুখিনিৰ লগত মাংসখিনি মিলাই দিলোঁ। মই গোটেইখিনি পানী দিয়া নাইকিয়া, মানে অলপমানহে দিছোঁ। আকৌ মই জোখমতে পানী দি দিম পিছত। এয়া চাওকচোন মাংস হৈ গৈছে মোৰ। এতিয়া মই জোখমতে পানী দি দিম। এনেদৰে বাৰু কোনে কোনে খাইছে, যদি খাই মোক কমেণ্টৰ জৰিয়তে জনাবচোন। নৰসিংহ দি পেলাই খুব ধুনীয়া লাগে খাই। যোনে খাইছে গম পায়েই চাগে। এয়া চাওকচোন মোৰ মাংস ৰেডি হৈ গৈছে, উতল আহিছে ভালদৰে। এয়া মাংস হৈ গ'ল মোৰ অলৰেডি। কেনেকুৱা পালে বাৰু ৰেচিপিটো জনাবচোন।
এতিয়া মই অকণমান মান ধনিয়া কাটি দি দিছোঁ। মান ধনিয়া দিলে আচলতে সোৱাদটো খুব ধুনীয়া লাগে। এয়া মোৰ মাংসৰে দি কেনেকুৱা পালে জনাবচোন। যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। আকৌ এটা মই অন্য ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত আহি আছোঁ। এয়া মোৰ ভাত ৰেডি হৈছে, মই এতিয়া খাই লওঁ। বাই বাই।